পোনপ্ৰথমতে আমি সংবাদ মাধ্যমক ধন্যবাদ জনাব লাগিব যে আপোনালোকৰ জৰিয়তে যে আমি মনৰ কথাখিনি যে প্ৰকাশ কৰিব পাৰিছো। মই মাগুমাৰী গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলো। আজি আমি যেহেতু পঞ্চায়ত নিৰ্বাচনত উত্তীৰ্ণ হৈছিলো, ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব লাভ কৰিছিলো। ৰাইজে মোক বহুত সঁহাৰি জনাইছে আৰু বিনা স্বাৰ্থত তেওঁলোকে আমাক সমৰ্থন কৰিছে। সেয়ে আমি অতিকৈ আনন্দিত, যিটো আমি ৰাইজক যে মুখেৰে যে আমি সিহঁতৰ ধন্যবাদ জ্ঞাপন কৰিম, সেইটো আমি প্ৰকাশ কৰিব নোৱাৰো। দেশৰ পৰিস্থিতি হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিৰ্দেশ দিছে খুবেই ভাল, কিন্তু তথাপিও ৰাইজে আনন্দিত হৈ সিহঁতে আমাক সম্বোধনা জনাইছে। এইটো আমি বিজয় উল্লাহ বুলি এটা কথা নহয়,